সমগ্ৰ অসমত আমাৰ 8,500 ঠিকাদাৰ আছে আৰু এই 8,500 ঠিকাদাৰ বাৰীয়ে মানে জীৱনলৈ এটা হাতালি খেলা পৰিৱেশ হৈছে মাত্ৰ কম সংখ্যক মানুহে আপোনাক সম্পূৰ্ণ বিল পাইছে অসমৰ কাম কিন্তু খুবেই ভাল হৈছে অসমৰ কাম ভাল হৈছে এইটো নিশ্চিত নহওক কি তাৰে 2-1% ক'ৰবাত কোনোবাই বেয়া কাম কৰিব পাৰে তেওঁ অকল দৃষ্টান্তমূলক ব্যৱস্থা কৰক আমাৰ আপত্তি নাই কিন্তু কেৱল মাত্ৰ আপোনাৰ ঠিকাদাৰসকলক জেনেৰেলাইজ কৰিবলৈ যদি আমাক পাইপৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে ভয়ানক পৰিস্থিতি হ'বলৈ ৰাজ্য চৰকাৰ সাজু হৈ থাকক আমি কাম কৰিছোঁ কামৰ পইচা পাব লাগিব কামৰ পইচা পাব লাগিব আমাক যদি আত্মহত্যা লাগে ঢালি দিয়ে এইকাৰণে নামানো অসমীয়া আমাৰ লগত অকল 8,000 মানুহ নহয় আমাৰ পৰিয়াল আমাৰ ল'ৰা ছোৱালী আমাৰ ঠিকাদাৰ মিস্ত্ৰী বিভিন্ন ধৰণৰ ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয় জড়িত আছে লাখ মানুহ জড়িত আছে আমি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিবলৈ বাধ্য হৈছোঁ কাৰণ আমাক পইচা লাগে আমাৰ ঘৰখন চলিবলৈ পইচা লাগে এইখিনি গোটেইখিনি অসমীয়া মানুহ এইখন অসমত কাম কৰিবলৈ যদি আমাৰ এই ধৰণৰ অৱস্থা হয় মানুহ দেখিছেনে আত্মহত্যা কৰিছে বহুত মানুহ চিকিৎসা কৰিবলৈ পোৱা নাই গতিকে ৰাজ্য চৰকাৰক কৈছোঁ এই ঠিকাদাৰসকলৰ প্ৰতি আপোনালোকে উন্নয়নৰ কথা কৈ আছে উন্নয়নৰ পাত নহয় নেকি ঠিকাদাৰসকল অসমখন আগুৱাই নিব লগা হ'লে ঠিকাদাৰসকলৰ উন্নতি আগলৈকে সহযোগিতা কৰিব নালাগিব নেকি কাৰ কাম কৰিছোঁ ঘৰৰ কাম কৰিছোঁ নেকি ৰাজ্য চৰকাৰে দিয়া কেন্দ্ৰীয় চৰকাৰে দিয়া আঁচনিখন ৰূপায়ণ কৰিবলৈ আমি আগুৱাই গৈছিলোঁ বিভাগীয় দিনত তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আমি আগুৱাই গৈছিলোঁ আজি যদি আমাকে মাৰি পেলাই তেওঁলোকে প্লেন কৰে চাওকচোন ইয়াতকৈ দুৰ্ভাগ্যজনক কথা থাকিব পাৰে নেকি বহু মানুহ আপোনালোকে ইয়াত নিজৰ ল'ৰা ছোৱালী বাহিৰত পঢ়াই আছিল লৈ আহিবলৈ বাধ্য হৈছে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াই আছিল লৈ আহিবলৈ বাধ্য হৈছে পইচা দিবলৈ নোৱাৰে ইয়াত কিডনী পেচেণ্ট বহি আছে নাম নকওঁ ক'লে অকণমান কৰিবলৈ বেয়া হ'ব কিডনী পেচেণ্ট বহি আছে তেওঁ চিকিৎসা কৰিবলৈ পৰা নাই এই চাওক ফটো আছে আপোনালোকে আত্মহত্যা কৰিছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আমি চৰকাৰৰ বিৰুদ্ধে নহয় আমাক খালী প্ৰাপ্যখিনি ঘূৰাই দিয়ক কাম কৰিছোঁ কোনোবাই যদি 2 নম্বৰী কাম কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক কিন্তু জেনেৰেলাইজ কৰি পেলাই যদি সকলোকে যদি পইচাৰ পৰা বঞ্চিত কৰে এই মানুহখিনি মাৰি পেলাই নহ'বনে আমি কাম কৰিছোঁ কাম দিছে কাম কৰিছোঁ বিভাগীয় যি ধৰণৰ নিৰ্দেশনা আছিলে য'ত পাইপ কিনিব দিছে তাত পাইপ কিনিছোঁ যি কোম্পানী বস্তু লগাব দিছে সেই কোম্পানী বস্তু লগাইছোঁ যি ধৰণৰ SOP দিছে যি ধৰণৰ নিয়ম নীতি কৰিছে সকলো ধৰণৰ নিয়ম নীতিভাৱে আমি কাম কৰিছোঁ তাৰ পিছত আজি আমি অন্বেষণ কৰিব লগা হৈছে ক'ত জানেনে চিফ ইঞ্জিনিয়াৰ কাৰ্যালয় এই কাৰ্যালয়টোৰ পৰা আমি ভাত খাই আছিলোঁ এই কাৰ্যালয়টোৰ সন্মুখত আমি আন্দোলন কৰিব লগা হৈছে আমি চৰকাৰ প্ৰতিবাদ কৰিছোঁ আমাক খালী জীয়াই থাকিবলৈ দিয়ক সৰু কাম আছিলে ডাঙৰ পেকেজ বনালে কাম কৰিবলৈ পইচা নাছিল কোনোবাই লোন লৈছিল কোনোবাই ঠিকাদাৰ পৰা ধাৰ লৈছিলে কোনোবাই কাৰোবাৰ পৰা ধাৰ লৈছিলে এতিয়া যেতিয়া পইচাটো নোপোৱা দেখি ঘৰত মানুহ বহিবলৈ লৈছে ৰাতিপুৱা কলিং বেল টিপেল মানুহ মানে ঘৰত বিচাৰি যায় বেয়া ব্যৱহাৰ কৰিছে সোধক এইবিলাক মানুহক সোধক আপোনাৰ যিমান বেয়া ব্যৱহাৰ কৰি সন্মুখীন হৈছে ঘৰৰ পৰা পলাই থাকিব লগা হৈছে গতিকে এই যে আমাৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ গৈছে আমাৰ যে ল'ৰা ছোৱালী সন্মান আমাৰ ঘৰৰ পৰিয়ালৰ যে সন্মানবিলাক নষ্ট হৈছে ঘৰত মানুহ বিচাৰি গৈছে আমি কোনো ৰাজনৈতিক দল নহয় আমি প্ৰতিবাদী সংগঠন নহয় প্ৰতিবাদ কেনেকৈ কয় আমাৰ মানুহখিনি নাজানিব পাৰোঁ কিন্তু আমাৰ কথাটো আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আমাৰ যিখিনি প্ৰাপ্য আছিলে সেই প্ৰাপ্যখিনি আমি বিচাৰিছোঁ আমাৰ প্ৰাপ্যখিনি দিয়ক আজি যদি তেওঁলোকে প্ৰাপ্যখিনি দিয়া ঘোষণা কৰে কালি পাই আমাৰ এয়া বন্ধ মেক্সিমামে আপোনাৰ কাম মানে হেণ্ডঅভাৰ দিয়া কাম 100% সম্পূৰ্ণ কৰিব দিয়াৰ পিছতো 100% যে হৈছে কামটো প্ৰগ্ৰেছ দিব পৰাকৈ যিটো মানে পৰ্টেলত মানে ব্যৱস্থা থাকিব লাগে সেইটো বন্ধ কৰি থৈছে ৰিপৰ্টটো এইটো ৰাজ্য চৰকাৰ RMSৰ মানে যিটো পৰ্টেল হয় সেইটো বন্ধ কৰিছে যাৰ কাৰণে নেকি আমি প্ৰগ্ৰেছটো দেখাবলৈ নোৱাৰোঁ আৰু এনেকুৱা নিচিনা হৈছে আমাৰ যিটো মানে এই আঁচনিটো আছিলে এটা আঁচনি আমাৰ যিটো দিছিলে তাতে কেইবাটা তৰবীয়া আছিলে যেনে আপোনাৰ ধৰক এটা বাজেট ধৰি পেলাই দিছিলে কিন্তু তাতে আপোনাৰ ধৰক 300 মানুহ আছিলে মানে পানীৰ কাৰণে মানে অৰ্ডাৰ আছিলে কিন্তু জেগাত আপোনাৰ 450 বা 400 বা 350 মানুহ ওলাই গ'ল গতিকে সেই 50 মানুহ যিহেতু বাদ দিবলৈ নোৱাৰে গতিকে সেই ৱৰ্ক অৰ্ডাৰটো বা সেই আপোনাৰ DPRটো আমি চেঞ্জ কৰি পেলাই গোটেই মানুহখিনিয়ে যে পানীটো খাব পাৰে সেইটো কাৰণে আপোনাৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে অকণমান দেৰি হৈছে ক'ৰবাত আপোনাৰ মাটি ইছ্যু আছিলে ৱৰ্ক অৰ্ডাৰ দিয়াৰ পৰা ক'ৰবাত যে দেৰি হৈছে ক'ৰবাত মাটি ইছ্যু আছিলে ক'ৰবাত মানে ভূমি ডাটা আমি পোৱা নাছিলোঁ বিভিন্ন ধৰণৰ অসুবিধাৰ মাজত অসমৰ ঠিকাদাৰসকলে এই কামখিনি আগুৱাই লৈ গৈছিলে কিন্তু এটা পৰ্যায়লৈকে আমি ধুনীয়াকৈ বিলবিলাক পাই আছিলোঁ কিন্তু ঘপককৈ যোৱা 24 চনৰ 2 অক্টোবৰৰ দিনাখন
মানে ঘপককৈ আপোনাৰ বন্ধ কৰি দিলে আৰু এই বন্ধ কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ ঠিকাদাৰসকলৰ মূৰত এখন মানে খৰক ভাঙি পোৱাৰ নিচিনা পৰিৱেশ এটা হৈ গ'ল কি কৰিব ঘপককৈ কৈছে যে কালি বা বন্ধ যি য'ত বস্তু আছে আপোনালোকে লৈ পেলাই গুচি আহক কাৰোবাৰ 2% বাকী আছিল কাৰোবাৰ সম্পূৰ্ণ হৈছিল কাৰোবাৰ 1% বাকী আছিল গতিকে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ এটা হস্তক্ষেপ বিচাৰি অসমৰ ঠিকাদাৰ সন্থাসকলৰ আলোচনা বিবেচনা কৰি আমাৰ প্ৰাপ্যটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ